হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আৰু মোৰ ভালেই। আৰু এতিয়া আমাৰ মিচিঙৰ আলি গাং আহি আছে, সেইটো কাৰণে মই অকণমান কামত বিজি হৈ গৈছোঁ ৰাতিপুৱা। আৰু কিয়নো বেটিৰ কাৰণে মেখেলা চিলাই দিছোঁ। আৰু এইটো মেখেলা আছিলে আমাৰ আকৌ পুৰণা চাদৰ আছিলে, আৰু চাদৰটো বেয়া হোৱাৰ কাৰণে এতিয়া বেটিৰ কাৰণে মেখেলাকে চিলাই দিওঁ বোলো। সেইটো কাৰণে মেখেলা চিলাব লৈছোঁ, আৰম্ভ কৰিলোঁ। আৰু এতিয়া চাদৰখনো এক্সট্ৰাকৈ চিলাই দিম আৰু ৰিজাল্টটো চাব কেনেকুৱা হৈছে। এতিয়া আজিৰ পৰাই কাম ষ্টাৰ্ট কৰিছোঁ আৰু কেনেকুৱা হৈছে। আৰু এইখিনি দেখিছেনে, এইখিনি হৈছে অকণমান ওলাই আছে, এইখিনি অকণমান ভিতৰলৈ এনেকৈ নি চিলাব লাগিব। আৰু মেখেলাটো হৈ গৈছে আৰু চাদৰখন আছে চিলাবলৈ। তো মই ৰিজাল্টখন দেখাই আছোঁ আপোনালোকক। হাই গাইজ, ফাইনেলি মোৰ হৈ গ'ল বেটিৰ কাৰণে মেখেলা চাদৰ চিলোৱা। আৰু আজি মই আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে, এয়া হৈছে মেখেলা। আৰু এতিয়া ছাইডত দিছোঁ যে ফুলটো মানে আগফালে মানে থাকিব। মেখেলাকে চিলোৱা নাই, স্কাৰ্ট লেহেংগা টাইপত চিলাইছোঁ, কিয়নো এতিয়া তাই বহুত সৰু হৈ আছে ন, 2 বছৰ হৈছে। সেইটো কাৰণে মেখেলা নিচিনাকৈ পিন্ধিব নোৱাৰিব পাৰে, সেইটো কাৰণে এনেকৈ স্কাৰ্ট নিচিনাকৈ চিলাই দিলোঁ। আৰু এয়া হৈছে চাদৰখন, বৰ মৰমলগীয়া চাদৰ, অকণমানি চাদৰ। চাওক দেখিছেনে, সৰু কৰি দিছোঁ। তাইৰ কাৰণে 5 খোজমান হৈ যাব চাদৰখিনি জাপিলে, তো আমাৰ কাৰণেতো সৰুৱে হ'ব ন। মই আপোনালোকক পিন্ধি দেখাই দিছোঁ এনেই ওপৰতে কেনেকুৱা লাগিব। বেটি শুই আছে, সেইটো কাৰণে মই দেখাই দিছোঁ আৰু কেনেকুৱা লাগিব পিন্ধিলে। চাদৰখন ভালকৈ হোৱা নাই, সৰু যে, মোৰ কাৰণে মানে মই ভালকৈ পিন্ধিব পৰা নাই। এয়া ফুলটো সৰাই থাকিলে, ক'ত বা গ'ল, এয়া বিচাৰি পালোঁ। ভালকৈ পিন্ধি দেখুৱাই দিছোঁ। এয়া দেখিছেনে, এনেকুৱা হ'ব বেটি পিন্ধিলে এনেকুৱাই হ'ব। এয়া সেইটো কাৰণে মেখেলা টাইপৰ কৰি দিয়া নাই। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আজিৰ কাৰণে বাই বাই।